পুনৰ জীয়তি গালিৰ দেশত যি কথা কৈছি মৃত্যুক যেনি পাপ জয় কৰি কবৰৰ পৰা পুনৰ জীয়তি তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা বুলি জেৰুজালেমত থাকোতে কৈছি মই 3 দিন তলিম বুলি প্ৰভু যীশুৱে কৈছে জেৰুজালেমত থকা মানুহবোৰে ভাবিলে কিনো কলে ফৰচী সদকী পণ্ডিত সকলে একোকে বুজি নাপালে ফৰচী সদকী পণ্ডিত সকলে একোকে বুজি নাপালে মোৰ গীতৰ কথা হ'ল লোকে লিখা হ'ব বাৰ্তা 24 অধ্যায় 7 পদত পাবা আৰু 6 পদত 7-6 হ'ব 6-7 পাবা